কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা আংশিক লকডাউনৰ ফলত জুৰুলা হৈ পৰিছে আৰ্থিকভাৱে দুৰ্বল বহু লোক। উপাৰ্জনো সীমিত হৈ পৰিছে বহু লোকৰ, যাৰ ফলত ডেৰমাহে শয্যাগত হৈ থকা নিজৰ পৰিবাৰৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ তথা জনসাধাৰণৰ সহায় বিচাৰিছে মাহমৰা সমষ্টিৰ এগৰাকী ব্যক্তিয়ে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচাংপানী গাঁও পঞ্চায়তৰ ধেমাজি বিল গাঁৱৰ নিবাসী পুতুল মোহনৰ পৰিবাৰ জুনুমণি মোহনক এতিয়া প্ৰয়োজন হৈছে আপোনাৰ কিছু সহায়ৰ। উল্লেখযোগ্য যে জুনুমণি মোহন এতিয়া শয্যাগত হৈ আছে বিগত ডেৰমাহে। বৃক্ক, হাওঁফাওঁ আৰু যকৃতৰ ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ ডেৰমাহ ধৰি শয্যাগত হৈ আছে জুনুমণি মোহন নামৰ এই মহিলাগৰাকী। 12 এপ্ৰিলৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৰ্থৰ অভাৱত এতিয়া ঘৰতে বিচনাত পৰি থাকিবলগীয়া হৈছে। উন্নত চিকিৎসাৰ অভাৱৰ বাবে মহিলাগৰাকীৰ কঁকালৰ পৰা তলৰ চোৱা সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিছে। ইফালে আংশিক লকডাউনৰ পৰিপ্ৰেক্ষিতত মহিলাগৰাকীৰ স্বামী পুতুল মোহনৰ উপাৰ্জনৰ পথো এতিয়া বন্ধ হৈ পৰিছে। বিপাঙত পৰিছে পৰিয়ালটো। বাঁহ বেতৰ কাঠিৰ কাম কৰি লাভ কৰা উপাৰ্জনেৰে পৰিয়ালটোক পোহপাল দিয়া পুতুল মোহনে সেয়েহে পত্নীৰ চিকিৎসাৰ বাবে চৰকাৰ তথা জনসাধাৰণৰ সহায় বিচাৰি আহ্বান জনাইছে। ইচ্ছুক সুহৃদয়বান লোকসকলে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ একাউণ্ট নম্বৰ 398299768990 IFSC কোড SBIN 0015287ত আৰ্থিক সহায় কৰিব পাৰে। 3 মাহৰ আগতে মেডিকেল নিছিলোঁ। মেডিকেলটো তেওঁলোকৰ অসুখটো অলপ বেছি বুলি কৈছে। কিডনী, লাংছৰ, লিভাৰৰ প্ৰব্লেম আৰু পেটৰ অসুখ আছে। আৰু গতিকে যিটো যাৱতীয় যিখিনি পৰীক্ষা কৰিব লাগে ডিব্ৰুগড় মেডিকেল পৰীক্ষা কৰা হ'ল আৰু সেইখিনি কৰোঁতে যথেষ্ট গ'ল। তাৰপৰা এতিয়া ঔষধ দি আছে। এতিয়াতো ঔষধেতো পৰাটো বিশেষ কাম নহয়, এতিয়া বিচনাত পৰি থাকিব লগা হৈছে। গতিকে এতিয়াতো যথেষ্ট টকা প্ৰয়োজন হ'ব বুলি ভাবিছোঁ। যদি ৰাইজ হয় আৰু চৰকাৰে যদি ইয়াত সহায়ৰ হাত আগবঢ়ায় তেতিয়া অন্ততঃ চিকিৎসা কৰিবলৈ সহায় হ'ব। সবিশেষ তথ্যৰ বাবে 7896103341 নম্বৰটো যোগাযোগ কৰিব বুলি জানিবলৈ দিছে। সোণাৰীৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট, দেশৰ খবৰ, অসম।